वेलकम टू माय यूट्यूब चैनल रेमोज ब्लॉग। आज बहुत दिन मैं भिडिओ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ ভিডিঅ'লৈ মই মানে পথাৰলৈ চাপৰি নিবলৈ নিছোঁ। এয়া লগৰ বিচাৰক এয়া আমাৰ হৈছে নিচা বুলি কয়। আপুনি ওলাই যাব দেই টিভি মোবাইলত ওলাই যাব। হাই এটা কৈ দিয়ক যা নিয়া। এয়া পথাৰলৈ চাপৰি নিবলৈ নিছোঁ। এয়া আমি এতিয়া বৰ্তমান গৈছোঁ পথাৰলৈ বুলি চাপৰি নিবলৈ। মানে ভিডিঅ'টো বহুত দিনৰ মূৰত বনাইছোঁ। কেমেৰা চেমেৰা বেয়া আছে, ভিডিঅ'বোৰ বনাবলৈও মন নাযায় কাৰণ হৈছে মোৰ ভিউজ চিউজ নাই, সেইকাৰণে বনাবলৈ এৰি দিছিলোঁ। আজি কিবা এটা মন গ'ল আৰু বনাইছোঁ। চাপৰি নিয়া দেখিছে মোক বেলেগ এটা ভিডিঅ'ত ওলাই সেইবাবে আমাৰ শুৱনি আমাৰ গাঁওখনি এইবোৰ ৰুলেই আধা আধি ৰুইছে দেখিছে। এয়া কঠীয়া পাৰি থৈছে, আধা আধি তুলিলে আৰু আধা আধি তুলিবলৈ এইফালে গাড়ীত কঠীয়া আনিছে, এতিয়া ৰুবলৈ দিছে চবৰে। আজিতো মানে নতুন মোবাইল আনিছিলোঁ, কেমেৰাটো ইমান খাচ নহয়, তেতিয়াও আনিলোঁ। পইচা নাই যে দুখীয়া গোলা সেয়াই দিয়ক আৰু চিং চিং চাং হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা। দেখিছে দেখিছে এয়া হৈছে চাহবাগান, কিনাই কিনাই আহিবলগীয়া হৈছে। আছে এইপিনে ৰোৱাই নাই আৰু পিনে দেখিছে দেখিবলৈ পাইছে আপোনালোকে ৰেল আলি পাইছোঁহি আমি। অঁ কি ক'ম আপোনালোকৰ চাই থকা মজা যে ভিডিঅ'টো এনজয় কৰক। ট্ৰেইন আলি বুলি কয় এইটো, ট্ৰেইন আলি। এইফালে যায় আমাৰ ষ্টেচনটো, এইফালে গৈ পেলাই নামটি ষ্টেচন। এইখন পথাৰ গাঁৱৰে সৰু সৰু পদূলি। বৰ্তমান আমি পানীলৈ নামি যাবলৈ গৈছোঁ। একচুৱেলি এইটো মোৰ আইফোনে বুলি ক'ব পাৰি। এতিয়া আমি বৰ্তমান গৈ আছোঁ পথাৰত। এয়া আইতাই বহি আছে, হৈ গ'ল আইতাই ৰুই। হা একো নহয়, এতিয়া বুঢ়ী মানুহ কোনেও নাচায় আপোনাক, নালাগে। সেয়া আমাৰ বাইহঁত আজি ৰুবছে, আমি গৈ আছোঁ। আপোনালোকক ওলাই যাম দেই। সেয়া ৰুই আছে, এইবোৰ দেখিছে ধুনীয়া। সেয়া হাঁহ এটা কৈ দিয়ক, গৈ আছোঁ দেই। এতিয়া এই আমাৰ জিজাজি বুলি কয়। কেনেকৈ এয়া গৈ আছোঁ। এতিয়া কিমান পটককৈ পাই যামগৈ চাব নি আপোনালোকে। নাই বছ পাই গ'লে লাগিছে আপোনাৰ মোক এটা বাগানৰ ওপৰত। লাগিলে সঁচাকে বেয়া গৰম খালি ভৰি আহি থাকক লাহে। পুৰা দৌৰিছে দেখিছে, পুৰা দৌৰিছে। কিহৰ কাৰণে দৌৰিছে? গৰমৰ কাৰণে। চাই দে পিনে কেনেকুৱা লাগিছে, গৰম ভাৱটো কেনেকুৱা লাগিছে। ইছ ৰাম ঐ চব লৈ আন চেণ্ডেল ভৌ। ধোঁৱা ওলাই গৈছে দেই। চেণ্ডেল দিবলৈ গৈছে, পুৰা গৰমৰ কাৰণে দেখিছে। চেণ্ডেল পিন্ধি নহা পৰি
নীতি নে কি বুলি কয় অঁ পৰিণতি এয়া হাঁহ কৈ দে এই কন্দাৰ ভিতৰটোৱে হাঁহ ভাল লাগিব পিকে কাটা চেনেলটো হ'লে চাই গৈ আছোঁ এতিয়া আমি ঘৰলৈ বুলি চাহপানী তাপানী দিলোঁ বাগানে বাগানে গৈ পিনি এইপিনে ট্ৰেইনালি উঠি পিনে টিক টিককৈ যামগৈ ঘৰলৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এনেই সৰুকৈ বনাই লোৱা গাঁৱলীয়া ভিডিঅ' সেয়াই আৰু খেতি কৰা তাকে দিয়ক আৰু বহুত দিনৰ মূৰত চাওঁ কি হয় হ'ব টাটা বাই বাই